Assalamualaikum everyone. আপোনালোকক সকলোকে স্বাগতম জনাইছো sahin ka jahan চেনেলত মই আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো হৈছে আপোনালোকে খুব বিচাৰি থকা ভিডিও বহুতে কমেন্ট কৰিছে যে বা আপোনাৰ ঘৰটো দেখাওক সেই কাৰণে ভাবিছো মই আজি মোৰ ঘৰটো দেখুৱাম গতিকে আহক ভিডিওটো আৰম্ভ কৰো এইখন আমাৰ বাৰান্দা আৰু গৰম দিনত আমি বেছি বাৰান্দাতে বহো খুবেই ভাল লাগে বাহিৰত ইমান ধুনীয়া বতাহ মাৰি থাকে আৰু আমাৰ এই জায়গাখিনিত খুবেই গছ-গছনি আছে আৰু এইখনে হৈছে আমাৰ সৰু বাৰান্দা এয়া আমাৰ আগফালৰ ৰুমটো বাকি কিটা ৰুমতকে বহুতে ঠাণ্ডা গৰম দিনত এইটো ৰুমত শুই খুবেই ভাল লাগে ইয়াৰ খিৰকি পা আমাৰ সৰু মৰু মিনি গাৰ্ডেন চাবছে আপোনালোকে এইটো হয় আব্বা আম্মাৰ ৰুম বহুতখিনি কাম এতিয়াও বাকি আছে যেনেকা আছিল আপোনালোকক হেনেকাই মই শেয়াৰ কৰি দিছো এইটো আমাৰ ডাইনিং ৰুম খুবেই সিম্পল এফালে আম্মাই আচাৰ বনাই থৈছে বয়ামত ভুট জলকীয়া আচাৰ আৰু এফালে আমৰ আচাৰ আৰু এফালে থোৱা আছে আমাৰ কুৰানী মছজিদ আৰু এইয়া মোৰ ৰুমটো একেবাৰে সিম্পল যেটো আপোনালোকে ব্লগত দেখি থাকে এয়া মোৰ সোফা বেডৰ কাষত গডৰেজ এয়া বেটিৰ খেলনাবোৰ এয়া বেটিৰ খেলনাৰ কাষত আছে আলনা ইসলামিক ফ্ৰেম আৰ্টিফিশিয়াল প্লেন্ট এয়া আমাৰ কিচেনটো একেবাৰে সাধাৰণ কিচেন হয় কিচেনৰ ওচৰত আছে খিৰকিৰ পৰা আমি বাহিৰৰ দৃশ্যবোৰ চাব পাৰোঁ আৰু এই আমাৰ পিছফালৰ চোতাল ভিডিওটো চাই কেনেকা লাগিল আপোনালোকক প্লিজ কমেন্ট সেকশনত জনাব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ